ঘৰত যদি কাৰোবাৰ জ্বৰ চৰ্দি হৈ আছে বা ঘৰত অহা আলহীয়ে যদি কয় মোৰ গাটো বেয়া চৰ্দি লাগি আছে, তেতিয়া কিন্তু তেওঁক এই চাহকাপ অফাৰ কৰিব পাৰে। এই চাহকাপ কিন্তু খালে বহুতেই ফ্ৰেছ ফিল কৰিব জ্বৰ চৰ্দি হৈ থাকিলে। আৰু যিহেতু মই এয়া গাখীৰ চাহ বনাইছোঁ, আপোনালোকে কিন্তু লাল চাহতো এয়া এনেকৈ বনাব পাৰে। আৰু তাৰে সহজ ৰেচিপি আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া প্ৰথমতে মই এটা লৈছোঁ খুন্দুনা আৰু তাতে দিছোঁ এডোখৰ আদা ধুই পানী বাকলি নুগুচোৱাকৈয়ে দিছোঁ। আৰু তাৰপিছতে ইয়াতে দিছোঁ 2টা লং আৰু তাৰপিছতে ইয়াতে এয়া 5-6টা ইলাচি দিলোঁ আৰু এই গোটেইখিনি এবাৰ খুন্দি ল'ম। তাৰপিছতে ইয়াতে চচপেনত দিছোঁ 2 কাপ পানী আৰু গেছৰ ওপৰত বহাই দিলোঁ। তাৰপিছতে গছৰ পৰা ছিঙি অনা ফ্ৰেছ এয়া তুলসীৰ পাতকেইটা দি দিলোঁ আৰু এয়া যে পিচি ৰাখিছিলোঁ এইখিনিও দি দিলোঁ ইয়াতে। আৰু দিলোঁ এয়া অকণমান জালুকৰ গুড়াৰ পৰিমাণটো আপোনালোকে নিজৰ হিচাপত দিব। আৰু তাৰপিছতে এইখিনি খুব ভালকৈ উতলাব। চাওকচোন এনেকৈ খুব ভালকৈ উতল আহিব। উতল অহাৰ লগে লগে চাব এটা ধুনীয়া এটা কালাৰ আহিব ইয়াতে কিন্তু মই এতিয়ালৈকে চাহপাত দিয়া নাই, তথাপিতো এটা খুব ধুনীয়া কালাৰ আহিছে। তাৰপিছতে ইয়াতে মই দিছোঁ এয়া 2 চামুচ চেনি। আপোনালোকে চেনিৰ জেগাত গুড়ো দিব পাৰে। আৰু তাৰপিছতে ইয়াতে মই দিম এয়া 2 চামুচ চাহপাত। আৰু লাল চাহ বনালেতো চাহপাতৰ পৰিমাণটো কমকৈ দিব। তাৰপিছতে ইয়াতে দিছোঁ মই 1 কাপ লিকুইড গাখীৰ, মানে 2 কাপ পানী আৰু 1 কাপ লিকুইড গাখীৰ। আৰু এয়া গাখীৰখিনি ঢালি দিলোঁ আৰু গাখীৰখিনি ঢলাৰ পিছতে খুব ভালকৈ এয়া মিহলাই লৈছোঁ। আৰু চাহখিনি বনাই থাকোঁতে এটা খুব ধুনীয়া গোন্ধ আহে, গোটেই ঘৰটো গোন্ধায়। আৰু সঁচাকৈ আৰু মোৰ এই চাহকাপ কিন্তু বহুতেই ফেভৰেট। যেতিয়াই মোৰ জ্বৰ চৰ্দি হয় এই চাহকাপ বনাই খাওঁ। আৰু লাল চাহ একচুৱেলি মই ইমান এটা ভাল নাপাওঁ, তাৰ কাৰণে এনেকৈ গাখীৰ চাহ বনাই খাওঁ। আৰু যোনসকলে লাল চাহ ভাল পায় তেওঁলোকে কিন্তু এনেকৈ লাল চাহ বনাই খাব পাৰিব। আৰু এয়া চাওকচোন, মোৰ এই প্ৰচেছটো কিন্তু বহুত ভাল লাগে। ওপৰৰ পৰা এনেকৈ একদম দোকানৰ নিচিনা লাগে এনেকৈ হেতাখনেদি কৰি দিলে। আৰু এনেকৈ খুব ভালকৈ মিহলাই গেছৰ ফ্লেমটো কমাই বঢ়াই বনাই ল'লোঁ, আৰু যাতে গোটেই ফ্লেভাৰখিনি ভালকৈ সোমায়। আৰু তাৰপিছতে এয়া মোৰ চাহ ৰেডি। এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। আৰু মোৰ চেনেলটোলৈ অহাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। সকলোৱে ভালে থাকক।